আদিবাসী যিসকল খ্ৰীষ্টান ধৰ্মীয় লোকসকল আছিল তাতে এই চাৰ্চত একেলগে আমি মাছ প্ৰেয়াৰ কৰিছোঁ। মাছ প্ৰেয়াৰ কৰাৰ উদ্দেশ্য এইটোৱে যে BPF হিচাপে আগন্তুক দিনত যাতে আমি ভালকৈ কাম কৰি যাব পাৰে, ৰাইজৰ কাৰণে আকৌ চৰকাৰ বনাব পাৰে। তাতে ইয়াত দল হিচাপে আমি মিটিং কৰিছিলোঁ। খুব পজিটিভ, মুছলিম হিচাপেও পজিটিভ, আদিবাসী হিচাপেও পজিটিভ, মুঠতে পজিটিভ ৰিজাল্ট পাইছোঁ ভাল ইয়াত। আৰু থাৰ্ডত আমি মিটিং কৰিছোঁ চিমলটাপু প্ৰাইমাৰী হিচাপে আমি তাতে সোমাইছিলোঁ। বহুত গাৰ্জেনসকলৰ লগত মত বিনিময় কৰিছোঁ মই, আৰু আলোচনা কৰিছে মুঠতে BPF ফালে পজিটিভ। আৰু লাষ্টত মই আজি এতিয়া চাপকাটাত কিবা ইছলাম ধৰ্মীয় লোকসকলৰ লগত ইহঁতৰ যিহেতু ৰমজান মাহ চলি আছে, সেইকাৰণে আমি আজি ইছলাম ধৰ্মীয় লোকসকলৰ লগত একেলগে ইফতাৰ পাৰ্টি কৰিছোঁ। কথা সেইটোৱে। এইটো কংগ্ৰেছ আমি কৈছোঁ নিজকে জিকাবৰ কাৰণে বহুত পলিটিকেল পাৰ্টিয়েও বহুত কথা ক'ব পাৰে, কিন্তু ৰাইজে ইয়াৰ ৰিপ্লাইটো দিব। সেইদিনা শ্ৰীৰামপুৰত আহিছে বোলে প্ৰমোদ বড়োৱে, আপোনালোকে দেখিছে নাই? মই শুনিছোঁ শ্ৰীৰামপুৰত কিয় আহিছে সি? শ্ৰীৰামপুৰত অহা মানে এই গেটৰ পইচা ল'বলৈ অহা, বেলেগটো নাই। শ্ৰীৰামপুৰত কি কাম আছে? শ্ৰীৰামপুৰত আহিছে বোলে। এইটো আমি কি শাসন কৰিছে কৰা নাই 17 বছৰৰ, সেইটো ৰাইজে ৰিপ্লাই দি আছে। বাছ মই কৈ পেলাই লৈ লাভ নাই। মই ভাল কাম কৰিছে বা মই বেয়া কাম কৰিছে, সেইবিলাক কথাবিলাক ৰাইজে ৰিপ্লাই দিব, মই কৈ লাভ নাই। দৰং ওদালগুৰিৰ ক্ষেত্ৰত আমাক সহায় কৰিব বুলি কৈছে, আৰু আমি আদৰণি জনাইছোঁ, ধন্যবাদ দিছোঁ। কিন্তু আমাৰ BPF দলে না UDF, না কংগ্ৰেছ, না BJP, না UPPL কাৰো লগত মিত্ৰতা নাই, কৰা নাই আৰু নকৰিব। কোনোবা দলে যদি আমাক উইলিংলি ছাপৰ্ট কৰিবলৈ আহে বা ছাপৰ্ট দিয়ে, সেইটো আমাৰ কাৰণে ভাল, কিন্তু বিনা কণ্ডিশ্যন। সেইটোৱে বিনা কণ্ডিশ্যন। ইয়াৰ UDFৰ MLA কৈছে সেইদিনা যে আমি BPFক ছাপৰ্ট কৰিম দৰং ওদালগুৰিৰ ক্ষেত্ৰত। ইয়াৰ UDFৰ যিহেতু কেণ্ডিডেট নাই, ঠিক তৃণমূলে ইনডাইৰেক্ট সেইদিনা কৈছে যে আমি আঞ্চলিক দলক সহায় কৰিম। কোনোবা দলে যদি সহায় কৰিবলৈ আগবাঢ়ি আহে আমাৰ কাৰণে কি বেয়া, ভালেই পাব লাগে। আমি ভাল পাইছোঁ, আদৰণি জনাইছোঁ দেই। বৰ্মন কছাৰী জাতীয় ঐক্য মঞ্চই আমি BTR চৰকাৰক তথা UPPL দলক আমি সমৰ্থন কৰি আহিছিলোঁ, আৰু যোৱা যিটো আমাৰ বিধানসভাৰ নিৰ্বাচন গৈছিল তাত আমি BJP তথা UPPL তথা AGP দলৰ প্ৰাৰ্থীক আমি সমৰ্থন কৰি আহিছিলোঁ। আৰু সেই হিচাপেই অহা যি আমাৰ অসমত 3 খলপীয়া লোকসভা নিৰ্বাচন হ'বলৈ গৈ আছে, তাত আমি BTR তথা সদৌ অসম থকা আমাৰ বৰ্মন কছাৰীসকললৈ আমি আজিৰ এই প্ৰেছ বিজ্ঞপ্তি যোগে আমি আহ্বান জনাবলৈ বিচাৰিছোঁ যে আমাৰ বৰ্তমান BTR তথা অসমত যি এটা BJP, AGP, UPPLৰ চৰকাৰ তথা BTRত UPPL, BJP আৰু GSPৰ যি শাসন ব্যৱস্থা চৰকাৰ চলি আছে, এই চৰকাৰৰ অহাৰ পৰাই যে এটা গোটেই অসম তথা আমাৰ ভিতৰত এটা শান্তিৰ বাতাবৰণৰ সৃষ্টি হৈছে, লগতে বিভিন্ন জনগোষ্ঠীৰ মাজত এটা ঐক্যতা শান্তি স্থাপন কৰি আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। লগতে শান্তিৰ লগতে এই 3 বছৰীয়া BTR চৰকাৰ তথা আমাৰ অসম চৰকাৰে বিভিন্ন আঁচনিৰ যোগেদি আমাৰ বিভিন্ন এই অঞ্চলত থকা বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ কল্যাণাৰ্থে বা মংগলৰ কাৰণে বিভিন্ন আঁচনি প্ৰস্তুত কৰি আমাক ৰাইজক বা তথা বিভিন্ন সংগঠনক সহায় সহযোগিতাৰে তেওঁলোকে আগবঢ়াই লৈ গৈ আছে। গতিকে আমি এইবেলি আমাৰ আকৌ পুনৰ কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ প্ৰধানমন্ত্ৰী হোৱাৰ বাবে আমি আমাৰ সদৌ
বৰ্মন কছাৰী জাতীয় ঐক্য মঞ্চৰ তৰফৰ পৰা আমি সদৌ অসমত NDA প্ৰাৰ্থীক আমি সমৰ্থন জনাম। লগতে বিটিআৰ অঞ্চলত যিহেতু আমাৰ দুটা সমষ্টি আছে, দৰং আৰু ওদালগুৰি সমষ্টি আৰু কোকৰাঝাৰ সমষ্টি, এই দুটা সমষ্টিত আমাৰ মঙলদৈ সমষ্টি দৰং ওদালগুৰি সমষ্টিত আমি দিলীপ শইকীয়াক সমৰ্থন জনাইছোঁ। লগতে আমাৰ কোকৰাঝাৰ সমষ্টিত আমি ইপিপল দলক আমি আমাৰ তৰফৰ পৰা আমি সমৰ্থন জনাইছোঁ। দৰং ওদালগুৰি নতুন সিট এইটো আৰু এইবেলি আৰু বেছি ভোটৰ যোৱাবাৰতকৈ বেছি ভোটৰ ব্যৱধানত আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া জিকিব। আৰু যিটো কোকৰাঝাৰ লোকসভা বিজেপি ইউপিপিএল মিত্ৰজোঁটৰ প্ৰাৰ্থী তেখেতেও যে জয়ন্ত বসুমতাৰী ডাঙৰীয়া তেখেতেও 2-2.5 লাখ ভোটৰ ব্যৱধানত জিকিব, জিকাটো খাটাং। আৰু আপোনালোকে জানে যে আমি এইবেলি থিৰাং যে আউট অফ 14 সিট ইন আসাম আমি 12+ আমি পামি। প্ৰত্যাহ্বান নাই, কোনো নহয়। প্ৰত্যাহ্বান থাকিব কেনেকৈ? গাড়ীৰ যদি ড্ৰাইভাৰ গাড়ীৰ পৰা ওলাই আহে তেনেহ'লে যাত্ৰী আৰু কি কৰিব? সেই গাড়ীটো চলিব কেনেকৈ? তো এনেকুৱা ইমান কংগ্ৰেছী বিধায়ক চব কংগ্ৰেছ এৰি পেলাই, লিডাৰী কংগ্ৰেছ এৰি পেলাই বিজেপিত যোগদান কৰি আছে, তেনেহ'লে আৰু কংগ্ৰেছ হওক বা বেলেগ পাৰ্টি কি থাকিব? গাড়ীটো ড্ৰাইভাৰ ওলাই আহি যায়, এই গাড়ী যাত্ৰী আৰু কেনেকৈ চলিব, ক'ত থাকিব? তো সেইমতে বিধায়কসকলে যে ওলাই আহি বিজেপিত জইন কৰি আছে, প্ৰত্যাহ্বানৰ কথা নহয়। এতিয়া কথা হ'ল যে কিমান সোনকালে আমি এই জুন মাহত মোদী চৰকাৰ, মোদী ডাঙৰীয়াক আকৌ এই ক্ৰ'ন সিংহাসনত বা ক্ৰাউন যিটো আমি ক'লোঁ মুকুট বুলি কওঁ, এইটো আমি দেখিব পাৰোঁ। এইটো বাট চাই আছোঁ। আমি ক'ত অসমত আমিতো 12+, মই ক'লোঁ নহয়, চবেই কৈ আছে। আপোনালোকে জানে যে চবেই কাম কৰি আছে। আমি যি ৱেব চাই আছোঁ, এই ৱেবত আমি দেখা পাই আছোঁ যে চবেই গেৰুৱামুখী ৱেব, মানে বিজেপি ৱেব। চ' উইদাউট ৱেব, বিজেপি ৱেব, no one is watching anything else, just only Modi. And we 100% sure that out of 14 seat, 12+ anyhow we will be able to win in Assam. And even 2 constituency in Kokrajhar, in BTR, Kokrajhar as well as Dorong Udalguri. So out of 2 seat we will win under the leadership of Dr. Himanta Biswa Sharma as well as the wave of Modi Hawa. बिजाथि सायख'जाखांनायनि उनाव गुबुन गुबुन थानसालिफ्राव थांनानै बे थानसालियाव अबंलावरिनि खाथियाव निसय बोर बिनाय जादों जे फैबाय थानाय बिसायख'थियाव मोजां मोनसे फिथाइ थायो आरो जेन' बिसायख'थिया मोजाङै बारलाङो, बयबो जाहाथे गावनि साननाय बायदियै गावनि भटखौ होनो हायो, गोजोन सान्थिनि थाखाय आर'ज गाबदों। दिनैहाय जिथु दा हलिनि बोथोर, बे हलिनि बोथोराव रायजो राजाफोरजों दसे नुजालायनाय मोनसे खाबुबो लादों आरो अबंलावरि श्री कृष्णनि खाथियाव फैबाय थानाय बिसायख'थिनि सोमोन्दै आर'ज गाबनाय, लोगोसेयैनो गोजोन सान्थि आरो खौसेथिनि थाखाय आर'ज गाबदों आरो बिसायख'थिया जाहाथे मोजाङै बारलाङो, बयबो जाहाथे गोसो बायदि गावनि साननाय, गावनि बिजाथिनि भट होनो हायो, बे खोथाखौनो इसोरनाव आर'ज गाबनाय जादों। दासिमाव बेसेबांखिनि रोखा जाबोखो सार जेननाय देरहानायनि खोथाया? NDA हिसाबै जों जोबोद रोखायैनो दं दा, मानोना मोनथाम दोलो, जाय दोलोआ दिनैहाय रायजो राजानि जौगानायनि थाखाय बिटिआर सरकारानो होन, आसाम सरकारानो होन, जोंनि भारत सरकारानो होन, रायजो राजानि खाथियाव साफिनायनि थाखाय जिखिनि हाबाफारिफोर लादों, बे हाबाफारिजों रायजो राजाया जोबोद गोजोननाय मोन्दों आरो बिथांमोना सरकारनि फारसे फोथायनाय निस्सय लानो हादों। बेखायनो जोङो रोखा जे फैबाय थानाय बिसायख'थियाव जोङो 70% भट शेयारखौ जोङो NDA हिसाबै मोनगोन। नोंथाङा जे बिसायख'थि फोसावथि मेलखौ जे मावफुंगासिनो दं आरो माबायदि अनसायनाय एबा रायजोफोरनि ओंखारनायखौ नोंथाङा माबायदि नोजोर होयो? रायजो राजाफ्रा गाव गोसो जानानैनो लैहोर लैहोर बिथांमोनहा बाहागो लादों। मानोना दिनै आं एसे सिगाङावसो बुंखांखाबाय जे बिटिआर सरकारनि रायजो राजाफोरनि जौगानायनि थाखाय गोरिबनिख्रुइ गोरिब आरो अबस्था मोजां सुबुंफोराबो दिनै सरकारि जिफोरनि बिथांखिफोर, बे बिथांखिजों बिथांमोनहा मुलाम्फा जादों। बेयाव बिटिआर सरकार, आसाम सरकार आरो भारत सरकार मोनथाम इन्जिननि जा सरकार दङ, बे मोनथाम इन्जिननि सरकारा जिबायदि रायजोनि जौगानाय लाबोदों, बिनि थाखाय दिनै रायजो राजाफ्रा गोजोननायजों सरकारनि फारसे मोनसे फोथायनाय लाखिनानै बिथांमोनहा गावनो गाव दिनैहाय ओंखारबोदों आरो बेबायदि बिसायख'थि फोसावदिंनायाव रायजो राजाफोरनि जि मोनसे उथुजुग, बियो
थारैनो जोंनि थाखाय जोबोद गोजोनथाव बाथ्रा आरो बे फिथाइया निस्सय फैगौ 7 मे अक्ट'आव जानो गोनां बिसायख'थियाव मोजां मोनसे फिथाइ लाबोगोन आरो बेबायदिनो जोङो 70% जोंनि NDA हिसाबै जोङो भट शेयार मोननो हागोन।